প্ৰথম 4-3 মাহ সব ঠিকই গৈ আছিল 5 মাহ মানৰ পৰা আমাৰ কমপ্লিকেশন ষ্টাৰ্ট হ'ল হি মোৰ লগত ৰুডলি কথা পাতিবলৈ আৰম্ভ কৰিলে হি বেলেগ ছোৱালীৰ লগত ফেচবুকত কন্টেক্ট হলে মেছেজ কৰিলে মোৰ খং উঠা হ'ল কাৰণ মই তাৰ বাহিৰে ফেচবুকত কাৰো লগত চ্যাটেই নকৰিছিলো সো যেতিয়া তাক বেলেগ ছোৱালীৰ লগত ক্লোজ হোৱা দেখো মোৰ ভাল নালাগে যেতিয়া হি কেয়াৰ লয় মোৰ বেয়া লাগে এদিন মই তাক লগ পাওঁতে কথাষাৰ কলো এই ভবা নাছিলো তোৰ মেণ্টেলিটি ইমান ল' বুলি হা তই ভাবিলি কেনেকে মই কি তোক ভাল পালো বুলি বেলেগৰ তোক ভাল পোৱা কেইদিন হৈছে হা তই কি মোক গোটেই ফ্ৰেণ্ড চাৰ্কল লগৰ ল'ৰা ছোৱালী কি কথা পতা বাদ দি দিব লাগে নে কি মইতো কাৰো লগত কথা নাপাতো ন তই নেপাতো এইটো তোৰ প্ৰব্লেম না কিয় মই কেলে নেপাতিম তোৰ নিচিনা যে মই হ'ব লাগিব তাক কিবা লিখা আছে বাপৰে তই ইমান চিঞৰিছ যে চিঞৰিবলগীয়া হয় তই মোৰতো কেলে বেয়া কৰিছ মই যেনেকুৱা আছিলো মই তেনেকুৱাই তই কি মোক চেঞ্জ কৰি দিম বুলি ভাবিছ নি তহঁতৰ ছোৱালীবোৰ অকল সেইটোৱে বয়ফ্ৰেণ্ডটো তোৰ মতে হ'ব লাগিব আৰে মই তোৰ মতে কেলে হ'ম নহয় তই মই বেয়া পাওঁ এইবোৰ কথা তই মোৰ যেনেকে কেয়াৰ কৰ তই দেখোন গোটেই ফেচবুকৰ ছোৱালীবিলাকৰো কেয়াৰ কৰ মোৰ আৰু তাহাঁতৰ মাজত ডিফাৰেন্সটো কি থাকিলে তোক মই মনৰ পৰা ভাল পাওঁ তাহাঁতক কিনে জাষ্ট ক'ব লাগে ফৰ্মেলিটি মেইনটেইন কৰি দিওঁ তই সেইটো কেনেকুৱা ধৰণৰ কথা হ'ল নৰ্মেল হয় মোৰ কাৰণে মই ভাবো নহয় মোৰ মগজে জান নহয় তই মোক বেছি বুজাব নাযাবি সেইটো কথা ফোন থ আৰে মোক ফোন থ বাই বহুত সময় তাৰ মেছেজৰ বাবে ৱেইট কৰিলো কোনো মেছেজ নাপালো এট লাষ্ট ৰাতি মই তাক নিজেই সৰি কলো বাট হি উলুটাই মোক আকৌ গালি পাৰিলে কিবা কবিনে তোৰ লগত আচলতে কথাই পাতিবলৈ মন যোৱা নাই অকণো মোক মই সৰি কলো ন তোৰ চৰি কলে নহব তই কালি ইমান মোৰ কথা জকিলি ঠিক আছে তই মোৰ ফেচবুকৰ পাছৱৰ্ড ললি কিন্তু তোৰ ফেচবুকত যেন তই যেন এক্স বয়ফ্ৰেণ্ডৰ লগত কথা পাতিছিলি এ কি হ'ল ক'ত কথা পাতিছো আৰে তোৰ মই মেছেজ পঢ়া নাই নেকি কি কথা ক'ব আহিছ তই আৰে চুপ থাক তই মেছেজটো এটা ৰিপ্লাই কৰিছা তোৰ এক্স বয়ফ্ৰেণ্ড এক্স গ'ল তাৰ মাজত তই এতিয়া তাৰ লগত ভাল বেয়া খবৰ ল'ব তোক কি দৰকাৰ আছিলে সি খবৰ লৈছিলে তই ৰিপ্লাই কেলে দিছিলি আৰে সি কি খবৰ সুধিছে মোক তই কেলে কবি তোৰ কি খবৰ কি আছে তোৰ লগত ৰিলেশ্যন আছে নে আকৌ তোৰ পেচাপ কৰিবলৈ মন আছে এতিয়া নাই তেতিয়াহ'লে তোৰ খবৰ ভাল বেয়া জনাবলৈ তাৰ কি দৰকাৰ প্ৰথমতে নিজক ঠিক কৰি ল তাৰপিছত লোকক কবি আৰু এই নেক্সট টাইম মোৰ লগত চেলাই নাথাকিবি নেক্সট টাইম নাই এই ৰিলেশ্যনশ্বিপত ভাল পোৱাত ইমান কম্প্ৰমাইজ নচলে মই তোৰ লগত থাকিব নোৱাৰো ইমান সাধাৰণ কথা নহয় এইটো ডাঙৰ কথা তই মই থকা অৱস্থাত যদি আগৰটোৰ লগত কথা পাতিব পাৰিছ তই আগৰটোৰ লগত লগ কৰিব পাৰ মই তোক কি বিশ্বাস কৰিম ভুল হ'ল নহব ভুল হলে আকৌ যদি তোক চান্স দিওঁ তই আকৌ এটা ভুলেই কৰিবি আৰু মই যেতিয়া তোক বিশ্বাস কৰিব নোৱাৰো একো বিশ্বাস নথকাকে ৰিলেশ্যনশ্বিপটো কেতিয়াও ভালকে নাথাকে তোক মই অকণো বিশ্বাস কৰিব নোৱাৰো মানে তই ব্ৰেকআপ কৰিলো তই মোক চান্স এটা বিচাৰিলো নহয় তোৰ পৰা মই একো নুশুনোৱে মই কৰিছো ব্ৰেকআপ মই তোক ব্ৰেকআপ দিলো তই নকবি মই এনেই খং উঠিব চিঞৰ বাখৰ কৰিম একো নকৰিবি মই তোক ব্ৰেকআপ দিলো মুঠতে হেল্ল'